যেহেতু সংসদ দিলীপ শইকীয়া কৈছিলে মানে 60 ডলাৰ ট্ৰেভেল বেল্ট এণ্ড ব্লকৰ সেইখিনি মানে যথেষ্ট প্ৰভাৱ পৰিছে। মই নাভাবো প্ৰভাৱ পৰিব লাগে বুলি, কাৰণ দিলীপ শইকীয়াই কোৱা কথাটোৰ অৰ্থ উলিয়াব নালাগে। বিজেপিয়ে যদি কিবা এনেকুৱা কাম কৰিলেহেঁতেন 10 বছৰতেতো কৰি দিলেহেঁতেন। আৰু বিজেপিয়েতো উল্টা নতুন মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবহে লাগি আছে। নতুনকৈ বড়ো কছাৰী অট'নমাছ কাউন্সিল কৰিছেহে। বিশ্বনাথ গহপুৰত বড়ো গাঁৱক বিটিআৰত সংলগ্নহে কৰিছে। আৰু বিজেপিয়ে কোনটো এণ্টি ট্ৰাইবেল কাম কৰিছে? বাগৰুম্বাক জগত সভাত লৈ যাব খুজিছে, বডোফাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। গতিকে বিজেপিৰ গোটেই পৰিক্ৰমাটোৱে প্ৰ' ট্ৰাইবেল। গতিকে দিলীপ শইকীয়াৰ কোৱা কথাটোক বেছিকৈ প্ৰচাৰ কৰি এইটো ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নালাগে। কাৰণ সকলোৱে জানে যে নৰেন্দ্ৰ মোদী বড়ো ৰাইজৰ লগত আছে, জনজাতীয় লগত আছে, হিমন্ত বিশ্ব শৰ্মা বড়ো ৰাইজৰ লগত আছে, জনজাতীয় ৰাইজৰ লগত আছে। এইটো ইলেকশ্যন ইছ্যু কৰিব নালাগে। ঠিক আছে।